নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ হোজাই জিলাৰ দিঘিৰপাৰ জাতীয় বিদ্যালয়ৰ সন্মুখত আৰু আপোনালোকে দেখিবলৈ পাইছে যে দিঘিৰপাৰ জাতীয় বিদ্যালয়ৰ সন্মুখত মানে এটা উৎসৱমুখৰ পৰিৱেশ তো আমি পোনে পোনে দিঘিৰপাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কামাল ফাৰুকী ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিম যে ইয়াত কিয় এই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তেখেতৰ পৰা আমি জানিব বিচাৰিম। প্ৰথমে মই অসম ফিভাৰৰ সকলো দৰ্শকক লগতে আপোনালোকক অভিনন্দন জনাব বিচাৰিছোঁ। আপোনালোকে জানে বা গোটেই অসমবাসীয়ে জানে যে যোৱাকালি অৰ্থাৎ 1 নৱেম্বৰ তাৰিখে আমাৰ যিটো NEET বুলি কোৱা হয় নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট এই পৰীক্ষাটোৰ যোৱাকালি ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আব্দুল গনি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই অতি সফলতাৰে 720 মাৰ্কৰ ভিতৰত 555 মাৰ্ক আউট অফ 720 555 মাৰ্ক পাই তেওঁ উত্তীৰ্ণ হৈছে। গতিকে আমাৰ কাৰণে আচলতে আজিৰ দিনটো বৰ এক উষ্ম সফলতাৰ দিশ। যিকি নহওক আব্দুল গনি এনেকুৱা এজন ষ্টুডেণ্ট যিজনে নিটৰ নিচিনা এটা পৰীক্ষা প্ৰিপেয়াৰ কৰাৰ কাৰণে কোনো কোচিঙৰ প্ৰয়োজন নাছিল। আব্দুল গনিয়ে নিজে মোবাইলত কোচিং কৰিছিলে, কোনো শিক্ষকৰ ওচৰত কোচিং কৰিবলৈ যোৱা নাছিলে। উইদাউট এনি কোচিং, উইদাউট এনি প্ৰেক্টিকেল প্লেন, মাত্ৰ এটা এণ্ড্ৰইড মোবাইল ছাফিচিয়েণ্ট আছিলে আব্দুল গনিৰ কাৰণে। গতিকে আব্দুল গনি মই ভাবোঁ এই নৱপ্ৰজন্মৰ কাৰণে এটা প্ৰেৰণা। গতিকে সকলোৱে দিঘিৰপাৰ জাতীয় বিদ্যালয়ত ইয়াত যিমান ছাত্ৰ ছাত্ৰী আছে মই ভাবোঁ সকলোৱে প্ৰেৰণা পাব আব্দুল গনিৰ পৰা। আৰু সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে বৰ ভাল দিন, ভাল লাগিছে। মই আৰু মোৰ শব্দ বিচাৰি পোৱা নাই, মই কি ক'ম। ধন্যবাদ জনাইছোঁ আপোনাক। আমি এতিয়া পোনে পোনে যিগৰাকী প্ৰাক্তন ছাত্ৰই দিঘিৰপাৰ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই NEET তেখেতে NEETৰ পৰা পাছ কৰিছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে বিগত দিনত তেখেতে NEETৰ বাবে যি প্ৰিপেয়াৰেশ্যন চলাইছিল সেই সময়ত তেখেতৰ যি ঘাত প্ৰতিঘাত মানে জীৱনত তেখেতৰ যি ঘাত প্ৰতিঘাত আহিছিল তাৰ আঁৰত কোনোবা মানুহ এনেকুৱা ব্যক্তি আছে নেকি যিজনে তেখেতক কিবা আৰ্থিক দিশত বা মানসিক দিশত তেখেতক সহায় সাহায্য আগবঢ়াইছিল? হয়, মোৰ জীৱনত এনেকুৱা বহুত ব্যক্তি আছে। এনে মহান ব্যক্তিসকলৰ কাৰণে মই আজি ইয়াত মেডিকেল ফিল্ডত অস্তিত্ব পাইছোঁ। মই স্কুলীয়া জীৱনত ছাৰসকলৰ পৰা বিশেষকৈ মোৰ যিমান ছাৰ আছোন সকলো ছাৰে মোক মৰম চেনেহ কৰিছে আৰু বহুত দল সংগঠনে আমাৰ অঞ্চলৰ দল সংগঠনেও সহায় কৰিছে। পাৰ্টিকুলাৰলি মই শব্দত প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিম। পাৰ্টিকুলাৰলি মোৰ প্ৰিন্সিপাল ছাৰে মোক তেখেতৰ স্কুলত ফ্ৰী কোৱালিটি এডুকেশ্যন দিছে। মই এইখন স্কুলত দুই ক্লাছ বিশেষকৈ 8, 9, 10 ইয়াত ফ্ৰী পঢ়িছোঁ। ইয়াৰ পিছত ফাইনেন্সিয়েলি ছাৰে মোক বহুত সহায় কৰিছে। সেইখিনি মই শব্দতকৈ শেষ কৰিব নোৱাৰি, এনেকুৱা ছাৰে মোক সহায় কৰিছে। ইয়াৰ পিছতো ছাৰে এতিয়ালৈকে মোৰ লগত জড়িত আছে। আৰু লাষ্ট ইয়াৰ মই JEE মেইনছ ক্ৰেক কৰিছোঁ। ইয়াৰ পিছত NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰ, এখন ইণ্ডিয়াৰ ৰেপুটেড ইনষ্টিটিউট ইঞ্জিনিয়াৰিঙত যেতিয়া মই এডমিশ্যন ল'বলৈ গৈছোঁ তেতিয়া মোৰ হাতত টকা নাছিল, একেবাৰে নাছিল। ছাৰৰ পইচাৰে এডমিশ্যন লৈছোঁ। মই শব্দতকৈ শেষ কৰিব নোৱাৰিম ছাৰে মোক কিমান সহায় কৰিছে। যিহেতু ছাৰে কৈছে এটা এণ্ড্ৰইড মোবাইল আপোনাৰ জীৱন সলনি কৰিছে, এই এণ্ড্ৰইড মোবাইলটো আগবঢ়োৱা মানুহজন কোন আছিল? এণ্ড্ৰইড মোবাইলটো আচলতে মোৰ সৰু ভাইটি এটাই কিনি দিছে। আচলতে সেইটো কম ৰেটৰ, ইমান বেছি ৰেট নহয়। কিন্তু ইয়াৰ পিছত ছাৰসকল মোৰ লগত আছিল। মোৰ যেতিয়া প্ৰায় এইটো বস্তু লাগে সেইটো বস্তু লাগে। হুছেইন ছাৰে লাষ্ট 1 বছৰৰ পৰা, হুছেইন ছাৰ আমাৰ ইয়াত নাই, মাননীয় হুছেইন ছাৰে মোক বহুত মহব্বত কৰিছে। মই হোজাইত আছিলোঁ মেছত, ছাৰে তাত প্ৰায় সময়ত গৈছে, মোৰ খা খবৰ লৈছে। সকলো ছাৰে মোৰ খবৰ লৈছে আৰু ছাৰসকলৰ কাৰণে মই আজি ইয়াত আহিছোঁ বা ইঞ্জিনিয়াৰিঙত গৈছোঁ। এনে নেশ্যনেল লেভেল এণ্ট্ৰেন্স এক্সামত পাছ কৰা বহুত কষ্ট হয় আৰু এনে ছাৰসকলৰ কাৰণে মই ইয়াত আহিছোঁ। এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ কথাৰ প্ৰসংগত এনে লাগিছে যে আপোনাৰ ঘৰৰ অৱস্থা খুবেই মানে আৰ্থিক দিশত খুবেই বেয়া বা এনেকুৱা হয় যে আপোনাৰ অৰ্থনৈতিক দিশ খুব এটা উন্নত নহয়। তো যিহেতু আপুনি এতিয়া NEET ক্ৰেক কৰিছে, আগন্তুক দিনত যদি আপুনি মেডিকেলত এডমিশ্যন লয় তেতিয়াহ'লে তাৰ প্ৰতি যিখিনি টকা লাগিব এইখিনি কেনেকৈ আপুনি আয়োজন কৰিব? আগন্তুক দিনত মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া, কিন্তু মই একজেক্টলি এইটো ক'ব নোৱাৰিম মই এডমিশ্যনৰ কাৰণে কেনেকৈ কৰিব লাগে বা ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ কাৰণে মই 2-3 দিনৰ পৰা মানে এইটো প্ৰব্লেমত মই ভুগি আছোঁ। মানে কেনেকৈ কৰিব লাগে, কোনটো সংগঠনত মই ধৰিম সেইটো চাই আছোঁ। কিন্তু
পৰৱৰ্তী পৰ্যায়ত যদি নহয় তেনেহ'লে এডমিশ্যন লোৱাৰ পিছত এনেই মেডিকেল কোৰ্ছ বা ইঞ্জিনিয়াৰিং কোৰ্ছত মানে লোন লোৱা যায়। এতিয়া যদি আপুনি এডমিশ্যন ল'ব নোৱাৰে বা এডমিশ্যন ল'বলৈ টকা নাপায়, এই সন্দৰ্ভত কোনোবাই আপোনাক সহায় সাহায্য আগবঢ়াব বুলি কৈছে নেকি? এনেকুৱা বিধায়কৰ ফালৰ পৰা কিবা নহয়, এনে কোনো মানে তেখেতসকলৰ লগত মই কথা বতৰাও এনেকুৱা কোনো কথা দিয়া নাই বা কথা পতা নাই। আৰু এনে কোনো আপুনি কনভাৰচেশ্যন ভিডিঅ'টোৰ যোগেদি বিধায়কক কিবা ৰিকুৱেষ্ট কৰিব নেকি? মই এইটো ক'ব খোজোঁ মানে মোক অলপ সহায় কৰিলে ভাল হ'ব। মোৰ মানে আৰ্থিক অৱস্থা বহুত বেয়া, এইটো ক'ব খোজোঁ। আৰু মোৰ ৰিকুৱেষ্ট থাকিল বিধায়কলৈ, আমাৰ মাননীয় বিধায়কলৈ, পাৰিলে মোক সহায় কৰক। তাৰপিছতো যদি আপুনি নাপায়, কোনেও আপোনাক নিদিয়ে টকা, তেতিয়াহ'লে আপুনি আমাৰ লগত যোগাযোগ কৰিব। আমি হ'লে ৰাইজৰ মাজত ওলাই পেলাই মানুহৰ পৰা কালেকশ্যন কৰি টকা গোটাই পেলাই আপোনাক এডমিশ্যন দিবলৈ আমি চেষ্টা কৰিম। আৰু দৰ্শকসকল, আপোনালোকক মই এটা কথাই ক'ব বিচাৰিম, আপোনালোকে তেখেতৰ পৰা আব্দুল গনি ডাঙৰীয়াৰ পৰা শুনিবলৈ পাইছে যে তেখেতে কোনো কোচিং নোলোৱাকৈ অনলি এটা এণ্ড্ৰইড ফোনৰ জৰিয়তে নীটৰ নিচিনা এটা এক্সাম ক্ৰেক কৰিবলৈ সক্ষম হৈছে। নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট মেডিকেলৰ, আৰু এইটো হ'ল সৰ্বভাৰতীয় পৰ্যায়ত। তো এইখিনি মানে শুনি পেলাই মোৰ মনত এটা কথা আহিছে, আমাৰ লোকেলিটিত বা আমাৰ গাঁৱে ওচৰে পাঁজৰে যিবিলাক ষ্টুডেণ্ট আছে তাৰ ভিতৰত বহুত মেধাসম্পন্ন ষ্টুডেণ্ট ওলাব, বহুত মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী ওলাব, যিসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে কোনো উপযুক্ত সুবিধা নাপায় পঢ়িবলৈ। নহ'লে আজি এজন আব্দুল গনি নহয়, এনেকুৱা হেজাৰ হেজাৰ আব্দুল গনি আমাৰ সমাজৰ পৰা, আমাৰ গাঁৱৰ পৰা, আমাৰ চুবুৰীৰ পৰা ওলালে হয়, যদি উপযুক্ত সা সুবিধা পালে হয়। যদি উপযুক্ত সা সুবিধা নোপোৱাকৈ এজন ছাত্ৰই নীটৰ নিচিনা এক্সাম ক্ৰেক কৰিব পাৰে, তেতিয়াহ'লে সুবিধা পালে আমাৰ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাকে কি নোৱাৰিব। তো এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰলৈ এটা আবেদন থাকিল যে বিশেষকৈ গাঁও অঞ্চলত বা ভিতৰুৱা অঞ্চলত শিক্ষাৰ যিটো দিশ, সেইটো আগতকৈ অকণমান উন্নত হৈছে, কিন্তু ইয়াতকৈ আৰু বেছি উন্নত হোৱাৰ প্ৰয়োজন। প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বহুত থাকে, 100ৰো অধিক ছাত্ৰ ছাত্ৰী থাকে, কিন্তু শিক্ষক দেখা যায় 2-এজন। এতিয়া যদি ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰাথমিক শিক্ষাটো উন্নত নহয়, তেতিয়াহ'লে আগলৈ গৈ ছাত্ৰ ছাত্ৰীবিলাকে কি পঢ়িব। তো এইটোৱে লাষ্টত আমি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কামাল ফাৰুকী ডাঙৰীয়াৰ ওচৰত যাম, আৰু তেখেতে বিগত দিনত তেখেতৰ ছাত্ৰ আব্দুল গনিক সহায় কৰিছিল, সহায় সাহায্য আগবঢ়াইছিল। এতিয়া আমি তেখেতৰ পৰা আৰু এটা ৰিকুৱেষ্ট কৰিম, যদি এখেতৰ এডমিশ্যনৰ টকা যোগাৰ নহয়, কেনেবাকৈ যদি যোগাৰ নহয়, ক'তো নাপায়, তেতিয়াহ'লে আপুনি এই বিষয়ত সাহায্য আগবঢ়াব নেকি আগলৈ? হয়, নিশ্চিতভাৱে আমি এই বিষয়ত আমি প্লেন কৰিয়ে আছোঁ। পৰৱৰ্তী পৰ্যায়ত একেবাৰে MBBS ক্লিয়াৰ হোৱালৈকে আমি অৱশ্যে আমি সেই প্ৰক্ৰিয়াটোলৈকে আমি যোৱাৰ কাৰণে আমি সমাজৰ বিভিন্ন ব্যক্তিৰ ওচৰত চাপিবলগীয়া হ'ব পাৰে, আমি চাপিম নিশ্চয়। চাওক, মই এখেতক মহান বুলি নকওঁ, কিন্তু সমাজত যদি প্ৰতিখন সমাজত যদি এনেকুৱা একোজন ব্যক্তি থাকে যিসকলে দুখীয়া নিচলা আৰ্থিক দিশত একেবাৰে অৱস্থা বেয়া ষ্টুডেণ্টবিলাকক, মেধাৱী ষ্টুডেণ্টবিলাকক সহায় সাহায্য আগবঢ়াই আগলৈ পঢ়িবলৈ, শিক্ষা অৰ্জন কৰিবলৈ সহায় সাহায্য আগবঢ়ায়, তেতিয়াহ'লে প্ৰতিখন সমাজৰ পৰা এনেকুৱা একোজন নহয়, হেজাৰ হেজাৰজন আব্দুল গনি ওলাব বুলি মই আশাবাদী বা মই বিশ্বাস কৰোঁ। তো আজিলৈ ইমানেই এৰিছোঁ।